কোৰাণ জ্বলোৱা ইৰাকী শৰণাৰ্থীক ছুইডেনত গুলীবিদ্ধ। 2 বছৰৰ পূৰ্বে টকহ'মৰ মছজিদৰ সন্মুখত কোৰাণ জ্বলাই ৰক্তাক্ত সংঘৰ্ষৰ উচতনি দিয়া এজন লোকক গুলীয়াই হত্যা। বুধবাৰে সন্ধিয়া টকহ'মৰ চৌদাৰ টালজেৰ এটা এপাৰ্টমেণ্টত 38 বছৰীয়া ইৰাকী ছালমান মমিকাক গুলীয়াই হত্যা কৰা হয়। এনেকুৱা বাতৰিৰ বাবে পেজটো ফ'ল' কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। হয়, 2023 চনত ছুইডেনৰ ষ্টকহোম চেণ্ট্ৰেল মছজিদৰ বাহিৰত মুছলমান উপাসকৰ সন্মুখত পবিত্ৰ কোৰাণ জ্বলাই সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছিল। 2 বছৰৰ পূৰ্বে ষ্টকহোমৰ মছজিদৰ সন্মুখত কোৰাণ জ্বলাই ৰক্তাক্ত সংঘৰ্ষৰ উচতনি দিয়া এজন লোকক গুলীয়াই হত্যা কৰা হৈছে বুলি ছুইডেনৰ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। স্থানীয় সময় অনুসৰি বুধবাৰে সন্ধিয়া ষ্টকহোমৰ চৌদাৰ টালজেৰ এটা এপাৰ্টমেণ্টত 38 বছৰীয়া ইৰাকী ছালমান মমিকাক গুলীয়াই হত্যা কৰা হয়। 2023 চনত ছুইডেনৰ ষ্টকহোম চেণ্ট্ৰেল মছজিদৰ বাহিৰত মুছলমান উপাসকসকলৰ সন্মুখত পবিত্ৰ কোৰাণ জ্বলাই বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছিল মমিকাই। ষ্টকহোম আৰক্ষীৰ উদ্ধৃতি দি ৰয়টাৰ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি বুধবাৰে নিশা 40 বছৰীয়া এজন লোকক গুলীয়াই হত্যা কৰা ঘটনাৰ সৈতে জড়িত 5জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ততাতৈয়াকৈ মৃত লোকজনৰ নাম আৰু পৰিচয় প্ৰকাশ কৰা নাই। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি মমিকাক গুলীয়াই হত্যা কৰাৰ সময়ত ছ'চিয়েল মিডিয়াত লাইভ ষ্ট্ৰীমিং কৰি আছিল। যোৱা বছৰৰ আগষ্ট মাহত ছুইডেনত বাস কৰা ইৰাকী শৰণাৰ্থীকে ধৰি 2জন লোকৰ বিৰুদ্ধে 2023 চনৰ গ্ৰীষ্মকালত কমেও 4বাৰকৈ এটা সাম্প্ৰদায়িক দাংগা কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই গোচৰৰ ৰায়দান বৃহস্পতিবাৰৰ দিন আছিল। পিছত ষ্টকহোম জিলা আদালতে কয় যে অভিযুক্তসকলৰ এজনৰ মৃত্যু হোৱাটো নিশ্চিত হোৱাৰ পিছত ৰায়দান পিছুৱাই দিয়া হৈছে। যোৱা কেইবছৰমানৰ পৰা মমিকাই ইছলাম বিৰোধী প্ৰতিবাদৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে, যিয়ে মুছলমান সংখ্যাগৰিষ্ঠ বহু দেশক জোকাৰি গৈছে। তেওঁৰ এই কাৰ্যসূচীৰ ফলত বাগদাদত থকা ছুইডেনৰ দূতাবাসৰ বাহিৰত কমেও 2বাৰকৈ হিংসাত্মক প্ৰতিবাদৰ সৃষ্টি হয় আৰু পিছলৈ ইৰাকে কূটনৈতিক উত্তেজনাৰ বাবে ছুইডেনৰ ৰাষ্ট্ৰদূতক বহিষ্কাৰ কৰে। ছুইডেনৰ বাক স্বাধীনতা আইন অনুসৰি ষ্টকহোমৰ মছজিদৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ছুইডেনৰ আৰক্ষী অনুমতি দিয়ে মমিকাক। সেই অনুষ্ঠানত তেওঁ কোৰাণ জ্বলাইছিল। এই কাণ্ড আৰু তাৰ পিছৰ সংঘৰ্ষৰ পিছত ছুইডেন চৰকাৰে কয় যে নিৰ্দিষ্ট পৰিস্থিতিত কিতাপ জ্বলোৱাৰ প্ৰতিবাদ বন্ধ কৰিবলৈ আইনী উপায় বিচাৰি পোৱা যাব নেকি সেই বিষয়ে তদন্ত কৰিব। নিউজ ডেস্ক ৰিপৰ্ট এয়াৰ টাইম ডিজিটেল।